ৰেড হট চিলি পেপাৰ্ছে কৰিব ভাৰতত প্ৰথমখন কনচাৰ্ট কেনেকৈ প্ৰশ্নটো আহিছেনে মনলে লোলাপালুজা ইণ্ডিয়াৰ ভাইৰেল হোৱা এখন পোষ্টাৰে এতিয়া সংগীত প্ৰেমীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে কাৰণ 2027 চনত ভাৰতলৈ আহিব পাৰে ৰেড হট চিলি পেপাৰ্ছৰ লগতে আন বহুতো জনপ্ৰিয় ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট যিয়ে কনচাৰ্ট কৰিব মুম্বাইৰ ৰেচ কোৰ্ছত অৱশ্যে ইয়াৰ কোনো অফিচিয়েল এনাউন্সমেণ্ট হোৱা নাই যদিও ইয়াৰ পৰিকল্পনা যদি সঁচা আৰু সফল হয় তেতিয়াহ'লে লোলাপালুজা ইণ্ডিয়াৰ অনুৰাগীৰ বাবে এয়া হ'ব এক আটাইতকৈ হেপী মোমেণ্ট আপোনালোকে জানেনে এই লোলাপালুজা কি 1991 চনত জেমছ এডিকশ্যনৰ ভকেলিষ্ট পেৰিফেৰেলে লোলাপালুজাৰ আৰম্ভণি কৰিছিল আৰু বৰ্তমান এই ফেষ্টিভেল আমেৰিকা ব্ৰাজিল আৰ্জেণ্টিনা চিলি জাৰ্মানী ফ্ৰান্স আৰু ভাৰতকে ধৰি কেইবাখনো দেশত অনুষ্ঠিত হয় আনহাতে লোলাপালুজা ইণ্ডিয়াৰ আৰম্ভণি হৈছিল 2023 চনত ই কেৱল এক কনচাৰ্টে নহয় আৰ্ট ইনষ্টলেশ্যন ফুড ফেষ্টিভেল ফেশ্বন আৰু বিভিন্ন ইণ্টাৰেক্টিভ এক্সপিৰিয়েঞ্চ দৰ্শকে ল'ব পাৰে লোলাপালুজাৰ ইণ্ডিয়াৰ জৰিয়তে বহু ভাৰতীয় অনুৰাগীৰ সপোন সঁচা হ'বলৈ গৈ আছে বহু বছৰ ধৰি ৰেড হট চিলি পেপাৰ্ছক ভাৰতলৈ অনাৰ দাবী তুলিছিল সকলোৱে 1983 চনত গঠন হোৱা ৰেড হট চিলি পেপাৰ্ছ হৈছে বিশ্বৰ অন্যতম এক সফল ৰক বেণ্ড যাৰ 8 কোটিতকৈও অধিক এলবাম বিক্ৰী হৈছে ৰেড হট চিলি পেপাৰ্ছৰ উপৰিও ভাৰতলৈ আহিব পাৰে টেম ইম্পালা জাৰা লাৰ্ছন ডোয়েচি জাষ্টিছ Chase and Status, Jeremy Zucker, Peter Cat Recording and Company, Seedhe Mott, Anup Jain, Indian Ocean, Twin Strings, Talvinder, Darzi, Hanuman Kind, The Yellow Diary, Sumioki, Dhanji আৰু বহুতো এতিয়া কওকচোন আপুনি বাৰু এক্সাইটেড নে লোলাপালুজা 2027 ৰ বাবে চিত্ৰবন